সেই গাইছ কিন্তু পাতৰ বিলাকৰ মোৰ পিছফালে থকা পাহাৰখন দেখিবলৈ হয়তো গমাই পাইছে মই আছো আজি বৰমপুৰ আৰু এই বৰমপুৰ পাহাৰৰ কাষতে এইটো আছে আমাৰ পুঠিমাৰি নৈ আৰু যোৱা দুটা ভিডিঅ'ত মই কৈছিলো মানে কি আমাৰ ইয়াত মানে নেৰা নেপাৰা বৰষুণ হৈ আছে আৰু সেই বৰষুণেৰে পাহাৰ চাওক নদীবোৰ একদম ফুলাই আনিছে আৰু এনেকুৱা এটা লেভেলত পানী বাঢ়িছে মানে নদীৰ মানে ৰাতিপুৱাৰ পৰা প্ৰায় মানে 2 ফুট মান ওপৰতে উঠিল ইমান বেছি বাঢ়িছে সেইকাৰণে ভাবিলো কি এবাৰ চাই আহো নদীটো আৰু অকল মানে নদী বুলিয়ে নহয় নদীৰ পৰা চাব পাৰে কিমান দূৰলৈ মানে পানী আহি গ'ল এইটো হৈছে নদী এইটো হৈছে ৰাস্তা আৰু নদীৰ পৰা সমান লেভেলত মানে এইফালেও বাঢ়ি আছে পানী এফালে এবাৰ ৰাস্তাৰ অৱস্থা এনে বেয়া আৰু পানী উঠলি হৈছে আৰু চেছ আৰু মই এতিয়া এগুলো গৰমৰ ভিডিঅ'ৰ ওপৰত আৰু মই যদি আপোনালোকক দেখাও এইপিনে আছে নদীটো আৰু নদীৰ ধাৰ চাব পাৰে ওই কি চাইছা তই গিলা পানী যাও পানী পানী তাকে তো কেনকে বাছি দেখোন পানী নকবি আৰু একদম মানে মোৰ মাথাটো গৰম হৈ আছে কেতিয়া ঘৰত যাব লাগে পথাৰত যাবা বল না বল পানী দেখালো বুলি ৰ'ব ইয়াতে শেষ হোৱা নাই আৰু আছে ভাবছিলো আৰু মানে পথাৰত যাওঁ দুদিনমান আগত এটা ভিডিঅ' দিছিলো মই মোবাইলত টেষ্টিং ভিডিঅ' সেইটো ভিডিঅ'ত দেখিছে মানে আমি ৰুব গৈছিলো ৰোৱা হৈছিল আৰু ৰুব মানে এইটো ৰাস্তাৰে গৈছিলো আৰু এতিয়া ৰাস্তাৰ পৰিস্থিতি চাওক আৰু এইপিনে চাব পাৰে হেতি পথাৰ ৰাস্তাটো একদম খাতৰা ৰাস্তা হয় আৰু এতিয়া আহি গ'লো পুৰা একদম পথাৰৰ মাজত চাব পাৰে চাৰিওফালে আৰু পথাৰত এনে আমাৰ চাৰে চাব পাৰে এইপিনে মোনা লৈছি মানে জাল লৈ একেলগে ধানো চাম মাছো খাম পানীও চাম চব কৰিম আৰু জাপিটো মোক দি হ'ব দে তই জাপি আৰু কি পিন্ধৰ চলপ মানে ভাল লাগে আৰু পিনে বাবু এটা দিছে না ঘাঁহ কাটি আছে বাবু পানী উঠছে নেকি পথাৰত গৰু চব ঘৰতে অৱস্থা এইটো হৈছিল অহা ৰাস্তা মানে গুপ্তা বুলি কয় আমাৰ এইফালে আৰু এইপিনে খেতি পথাৰ আৰু ইয়াততো গমেই পোৱা নাই পানী যে আহিছে মানে ধানবোৰ যিহেতু চৰা আহিছে পানীবোৰ মানে তলে তলে আছে আৰু আগৰ ফালে মই দেখাই আছো আগৰ ফালে চাব পাৰে বগা বগা চব মানে বগা বগা আৰু সেইবোৰ মানে এনেকুৱা আৰু মানে ক'বলৈ ভাষা নাই চাব পাৰে এই অলপ অলপ ধান ওলাই আছে এইপিনে আৰু এইপিনেতো এইবোৰ মানে চব তলেই গ'ল 7 বিঘা মাটি খেতি কৰিছিলো কি সুন্দৰ লহলহকৈ উঠি আছে খেতি খা বাদ দিছি বানপানী খেতি খা পাহাই বানপানী খেতি খা যদি আহিলো তাকান যদি কুবে মাৰি ফেললো হয় বানপানী তোমাৰ কুবে মাৰিব নোৱাৰা মনৰ কিমান জ্বালা লাগি আছে মই জানো সঁচাকে মানে কি বেয়া লাগে এটা পৰিস্থিতি কাৰণ দুৱাত ইমান কষ্ট কৰি ইমান ৰ'দত মানে কি ৰুইছিলো আমিও ৰুইছিলো আৰু বহুতে ৰুইছিল সেনেকুৱা চব পানীৰ তলত ভাই বছৰ ভাত মিঠাই কিবাকে এই ঘৰৰ ভাত খাম বুলি ভাবো কিন্তু দেখছি নে পানী মানে একো কৰিব নাযায় এইবাৰ মান পানী হ'ল বিশ্বাস কৰে যদি একবাৰ মানে প্ৰথমতে এনে আহিল পুৰা সেইবোৰ পুৰা বেছি হৈছিল মানে ভিডিঅ'বোৰ দেখিছে তাৰপিছত এনে আহিল সেইবোৰ মানে কঠীয়া খাই গ'ল কঠীয়া খাইছিল আৰু কিছুমান ৰুইছিল সেইবোৰ মানে আধা মৰা কৰি থৈ গৈছিল এতিয়া এইবাৰ মানে আকৌ ইমান বাঢ়ছি এতিয়া মানে আধা মৰাগিলাও গোটাই একদম ফুল মৰি চেচ হৈ যাব আমাৰ ৰুইছিলোঁ আৰু তাকো অকণমান মাটি তাকো চেচ আৰু যি হয় হ'ব উপায়তো নাই আৰু এনেকে অলপ চলপ বাকী আছে মানে এইটো হৈছে বৰি আগৰ ফালে এইখিনি মানে কঠীয়া তলি সেইকাৰণে মানে অলপ অলপ বাচি আছে আৰু মই আগৰ ভিডিঅ' এটা মানে গছডালৰ পৰা ভিডিঅ' বনাইছিলো তেতিয়া মানে পানী আনিছিলে এতিয়া চাব পাৰিছে এনেকে চব মানে পানী আমাৰ এই সেইখিনিত পৰা ধান আছিল হাতত লৈ চাৰি পিনে কিবা কৰিবিও পাতো এই ঘৰত ফোন কৰিছো পানীতো হলই কি মাছ লাগে মই ঘৰত ফোন কৰি আছো গাইজ যিহেতু জালখন আনিছিলো একবাৰ মই পাতি চাওঁ আৰু এতিয়া আমাৰ মনোজ ভাই জাল পাতি আছে এইপিনে খাল আছে চাবি সেইফালে নাচবি অলপ সেই ধানৰ কাষে পাত মানে সেইফালে অলপ ভাল সেইফালে পাত ধানো পুৰা চাইডে সেইফালে চাব পাৰে ধানৰ কাষত আমি পুৰা জাল পাতি দিলো এনেকে এই দূৰলৈ আছে এনেকে আৰু এতিয়া এনেকে মই জাল চাল পাতি পিনে আহি গলো অলপ ইয়াত মানে ৰেষ্ট লওঁ মাছে বজাই নে কি বজাই চাওঁ বাৰু আৰু পিনে আমাৰ উত্তম দাও জাল পাতছি উত্তম দাও কিবা বুজছি না কিবা বুজছি কিটো হল দেখোন প্ৰথম পাৰা দেই আৰু লাহে লাহে গধূলি হৈ আহিল মানে সূৰ্য ডুব যাব আৰু এইপিনে চাব পাৰে মানুহ মানে কিমান আহিছে এইফালে আগৰ ফালে চব মানে জাল পাতা মানুহ আৰু গেছ আমি পাতা জালখন মানে সি বোলে অহাকালি চাব ৰাতিপুৱা এতিয়া নাচায় যিহেতু মানে গধূলি হৈ আহিল এতিয়া নোৱাৰ ক'ত মাছ লাগিব সি ৰাতিপুৱা চাব জাল পাতছে হয় যিহেতু ৰাতিপুৱা মাছ নাপালে তো আকপুৰা লাগে না আকপুৰা লাগব তই আৰু মাল পাবি তাতে হচি যা গেছ আমাৰ এফালে মানে আকপুৰা বুলি ক'লে মানে মাছ নাপায় আগতে বৰশী যদি পাত পাৰিছিলো আকপুৰা লাগে বুলি কয় কোনোবাই মানে মাছ নাপাওঁ এনেকে কয় আৰু ধেমালিতে সেনেকুৱা নহয় বাৰু এতিয়া মানে ঘৰত যাওঁ ধুনীয়াকে গা পা ধোৱা আৰু ভিডিঅ' এডিট কৰো চাব ধুনীয়াকে আৰু ভাল পাই লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো আজিলৈ ভাবে আৰু